জানা আহিছে সেই কাহি মাৰি দিব এতিয়া তো কেনে চিষ্টেমত মাৰি দিব দেখাই আছো একদম বঢ়িয়া ৰোগীজনে এনেকৈ খাই আছে তো বান্ধি দিছোঁ খালি ঘূৰি থাকে একদম ক'ত যায় পাথাৰে চাথাৰে চবফালে ঘূৰি থাকে ক'ব নোৱাৰি একদম তো বান্ধি দিছোঁ ঘূৰি থাকে চাৰিওফালে ঘূৰি থাকে তো কুকুৰ মহা বেয়া হৈছে তো হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ হৰি বিনিচি নাচবলৈ তো কালি ভিডিঅ' বনা নহ'ল তো ঈদৰ কাৰণে ঈদত মানে অলপমান দোকান দিছিলোঁ দোকানত অলপমান ক্লিপ আছে আপোনালোকক দেখাই আছোঁ চাব তো এতিয়া আপোনালোকক এটা বস্তু কৰি আছোঁ তো যিহেতু খেতি ধান খেতিৰ পথাৰ তো মই হাল মৰা নাই খেতিত তো মই কি দিম আপোনালোকক জনাই আছোঁ তো আজি ঔষধ মাৰি দিম ধানৰ মানে পথাৰত তো বুন মৰা মানে লাহে লাহে মৰিব তো নেক্সট ধান ৰোৱাৰ পিছত তো বুন গজবা নহয় তো এতিয়াই দি আছোঁ আৰু আপোনালোকে যদি হাল মৰা নাই তো বুন মৰা ঔষধ দি লওক তো 1 লিটাৰত আপোনাৰ লাগিব 300 টকা তো বেলেগ আপোনালোকৰ নামটো কৈ আছোঁ দেখাই আছোঁ বস্তুটো তো কি দিলে ভাল হয় আপোনালোকক দেখাইছোঁ আৰু বুন নাগাজে তো মোৰ হিচাপত যদি আপোনালোকে কৰে তো জানিব পাৰে সেই হিচাপত কৰিব পাৰে তো মই যাম আৰু দেখাই আছোঁ বস্তুৰ নাম কি আৰু যিহেতু আজি 3-4 দিন হ'ল বজাৰত যোৱা নাই তো ভাতকেৰেলা লাগি আছে তো বিক্ৰী কৰিবলৈ লৈ যাব লাগিব আজি এই লাগি আছে ভাতকেৰেলা লাগি আছে আজি লৈ যাব লাগিব বিক্ৰী কৰিবলৈ গাইছ তো আপোনালোকে আজি বজাৰত দেখাম আজি কি কিনি দিনটো কৰি আছোঁ আপোনালোকে আৰু ভোট জলকীয়া লাগি আছে ধুনীয়া কৰি এই পকি আছে ভোট জলকীয়া সেনেকৈ তাৰ কাৰণে কৈছোঁ আৰু বিক্ৰী কৰে আৰু ফাদাৰে অমিতা নতুনকৈ লাগি আছে ৰুই দিছিলোঁ আৰু এই পুবে এডাল আছে ধুনীয়াকৈ লাগি আছে অমিতাৰ পুলি জালুক গতিকে কিনিব নালাগে জালুক খোৱাৰ কাৰণে হৈ যায় গাইছ আৰু এতিয়া মই কি কৰি আছোঁ আপোনাক ধুনীয়াকৈ কি ঔষধ দিলে কি হয় ধানত ধুনীয়াকৈ চ' গাইছ মই দেখাই আছোঁ আপোনালোকক ঔষধটোৰ নামে এইটো ঔষধটো হয় ঔষধটো যদি অনা নাই কোনোবাই চিনাকি ধৰক পাৰমেক্সেক্স বুলি কয় এইটো ঔষধটোৰ নাম তো এইটো দিব 1 লিটাৰৰ হয় হাতী মাৰ্কা তো ইয়াৰ 1 লিটাৰৰ দাম আপোনাৰ 300 টকা 300 টকা এইটো অনলাইন কৰিব পাৰে আপোনালোকে চাব পাৰে 300 টকা গাইছ তো ইয়াতে মই দি দিম 1 লিটাৰ লাহে লাহে মৰিব এইটো কামটো লগে লগে মৰিব তেওঁ গুণ নুঠিব ধুনীয়াকৈ এইটো দিব পাৰে ধানত তো আজি দি আছোঁ কৰিব আপোনাৰ ভুল গাইজ ডিউটিটো লালোঁ ৰাতিপুৱা মানে এয়া ঔষধ টাংকিটো লৈছোঁ তো পথাৰৰ পিনে গৈ আছোঁ পথাৰত আৰু আপোনালোকৰ এইডালৰ অমিতা আছে তো অমিতা এনেকৈ লাগি আছে মানে দিব হৈ যাব তো ধানৰ খেতিত দি ধান য'ত ৰুম তাতে দি আছোঁ মই বিহু গুণ গাজিছে তো 140 তাতে দি দিম মই বিহু গুণটো মাৰাৰ কাৰণে দি দিম আৰু লগতে আপোনালোকে এইটো ঔষধটো ব্যৱহাৰ কৰি দি দিব তাৰ ফলত আপোনালোকে যেতিয়া ধান ৰুব ধান হ'ব তেতিয়া বনটো কম গাজি হয়তো দিব পাৰিব ধুনীয়া কৰি কাৰণ বিহু বন আহিছে তো বিহু বনত দি দিম মই তো যিহেতু বাৰিষা বন উৎপাদন হয় তো চাই থাকক ভিডিঅ'টো মই আৰু ঔষধ দিম ভিডিঅ' কৰিব নোৱাৰিম তো গাইজ এতিয়া মানে ঔষধ পাতিটো সিলাক দিলোঁ খেতিত তো এতিয়া আহি আছে ট্ৰেক্টৰ তো ট্ৰেক্টৰ কাঁহী ট্ৰেক্টৰ তো বেলেগ ট্ৰেক্টৰেদি মাৰা নাই ৰটাৰেদি মাৰা নাই তো কাঁহী ট্ৰেক্টৰেদি মাৰিলে ভাল হয় তো আপোনালোকক দেখাম পদ্ধতিগিলা তো মই গৈ আছোঁ তো বুন মাৰা দিছিলোঁ ৰাতিপুৱা এইফালে বুন মাৰা দিছিলোঁ ৰাতিপুৱা আমাৰ তো আছে এইফালে ৰাতিপুৱা বুন মাৰা দিছিলোঁ চব মৰি শেষ এতিয়া মানে এয়া হাল মাৰি যদি কামত লাগছে এতিয়া কেনেকুৱা হয় নাজানো তো আৰু দেখাই আছোঁ ধুনীয়া চাওক গাইজ আপোনালোকে এইখন ট্ৰেক্টৰেদি ব্যৱহাৰ কৰিব আলি পাৰ কাটিব নালাগে চাওক কি ধুনীয়া আলিৰ পাৰ কাটিব নালাগে লগতে এটা হাজিৰাৰ দাম বাচি গ'ল হাজিৰাৰ দাম বাচাৰ কাৰণে এটা অলপমান হালটোও বেছিকৈ লাগিছে তো আপোনালোকে এইখন ট্ৰেক্টৰেদি মাৰিব পাৰে এনেকুৱা ফালেদি চাওক চিষ্টেমটো বঢ়িয়া হৈছে চাওক গাইছ আলিৰ পাৰ কাটব নালাগে আপোনালোকেও পাৰিলে এনেকুৱা হেৰি দি ৰটাৰেদি মাৰি দিব কি ধুনীয়া হৈছে আলিৰ পাৰ চাওক এই চিষ্টেমটো চাওক আলিৰ পাৰ কাটব নালাগে
বজাৰত উপায় নাই, চব্জি ডাঙৰ হৈ গৈছে, আগত বেয়া হৈ গৈছে, এতিয়া যাইতো সদাবাৰত তো পিছত দেখা আছোঁ ভিডিঅ'টো। তো চাই দিয়ক এনেকৈ গৈ আছোঁ আৰু দিনটো। আজি 8টা বাজিব। ফাইনেলি গাইছ আমি আহি পালোঁ হতাপাৰা বজাৰ। এইফালে বজাৰতো আহি পোৱা নাই, মানুহগিলা আহিব লাহে লাহে। আৰু ইয়াত কাঠল আছে, এইফালে কাঠল, লেচেৰা, কিবা কিবি বজাৰ কাঠল কই টাকা করে একটাই? একটা কাঠলে কত? 30 টাকা 40 টাকা নাকি? 50 60 না? ঠিক আছে, আইলি গমা দাম। পানি মার বেশি করি। পানি মারি আছে, শুকাই গেছে টেং ফাটারত। এইটো হিমাংশু, ইফালে হিমাংশুক বিক্ৰী কৰিব পাৰিছো মই। এই মাথা খুজাই আছে। বঢ়িয়া কাঠল গাইছ। একদম বজারে ফার্স্ট কাটল জানা একবার খালি খাং খাং লাগবো না। বেশি আছো গাইছ, অলপ আছে আর বেশি নাই আর। এই আমার কাকা আছে বহি মোৰ লগত, অলপ আছে আর নাই আর। এই পেলাইছে ডিম্পল, এই